দিনে ৰাতিয়ে ৩২ কিলোমিটাৰ খোজকাঢ়ি আহি এনেদৰে দীঘলকৈ লাইন পাতি কিনে মন্দিৰত পানী ঢালিছেহি। আৰু শিৱলিংগৰ হৈ এইটো সবিশেষ চাওঁ তেন্তে বলক ভিডিঅ'টো। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নিৰ্মল ব্লগ ইউটিউব চেনেললৈ। এতিয়া মই বৰ্তমান উপস্থিত আছোঁ আমাৰ জকাই ডিব্ৰুগড় জকাইৰ বাছমাৰী লাইনত। তো ইয়াৰ পৰা আমি এতিয়া বলবম যাব ওলাইছোঁ। তো এইখন আমাৰ গাড়ীখন, এইফালে বলবমৰ কাৰণে মানুহবোৰ বৰ্তমান গোট খাই আছে। ভাইটি হয়, মোৰ লগত আহিছে। এইফালে বাগানখন চক, বাগানৰ পৰা আমি যাম। চাউণ্ড চিষ্টেম বৰ্তমান ৰেডি হৈ আছে, এখন গাড়ীতে যাব লাগিব। গাড়ী ৰখি আছে বৰ্তমান। তো এইফালে আহি আছে মানুহ, এইফালে চক। এতিয়া যাব লাগে এখন গাড়ী আমাৰ। বলক তেন্তে ডাইৰেক্ট ঢালাৰ পৰা পানী উঠাম আৰু ডাইৰেক্ট খোজকাঢ়ি, যিটো গোটেই ৰাতি খোজকাঢ়ি ইয়াত আহি চিদামত পানী ঢালিম আৰু সেইটোৱে। আৰু যি মনৰ আশা পূৰণ আছে সেইটো পূৰণ হওক ভগৱানৰ আশীৰ্বাদত। বল বম। এয়া ওলাই আছে আমাৰ য়ং বয়। তো এইফালে খালী ভৰিয়ে যাব লাগিব, যিটো শিৱ পূজা বুলি কয় এইটো। তো তাৰ উদ্দেশ্যে ওলাইছে আৰু এইফালে ওলাইছে। ইমান দূৰ পাৰিবনে খোজকাঢ়িবলৈ? হে কিমান যাব লাগিব খোজকাঢ়ি? 75 কিলোমিটাৰ। কিমান দেৰি হ'ব? 10 ঘণ্টা। 10 ঘণ্টা। এয়া শিৱ চব দূৰৰ পৰা দেখাই দিছোঁ। সম্পূৰ্ণ খালী হৈ 32 কিলোমিটাৰ খোজকাঢ়িব এওঁলোকে। চব চেণ্ডেল জোতা কোনো পিন্ধা নাই, খালী হৈ ওলাইছে। পাই গ'লোঁ হিৰি। আমি ঢলাৰ পৰা এইবোৰ মানুহবোৰে পানী লৈ বৰ্তমান তিনিচুকীয়ালৈ গৈ আছে, চব খালী ভৰিয়ে। এনেদৰে আহি বৰ্তমান আন্ধাৰ হৈ গ'ল। আন্ধাৰ মানে এতিয়া 8টা বাজিছে। চব এতিয়া গৈ আছে মানুহবোৰে, আমি গাড়ীত লাহে লাহে গৈ আছোঁ। এইফালে চব মানুহ, এখন বলবমৰ পতাকা হয়। এইফালে মানুহৰ চব কিমান ভিৰ। যিহেতু ৰাতি যোৱা হৈছে, তো সেইটো কাৰণে লাইট লগাই লোৱা হৈছে গাড়ীত। এইফালে চকাখন মিউজিক লাইট লগাই লৈছে গাড়ীত, আৰু চাউণ্ড চিষ্টেমটোতো আছে, গান বজাই লৈছে, ফূৰ্তি কৰি কিনে গৈছে আৰু। তো এনেকৈ এওঁলোক আহি গৈছে চক। ৰাতিখন একদম সুন্দা চেণ্ডেলে চব আহি আছে, সুন্দা চেণ্ডেলে। গাড়ীটো গৈ আছে এইফালে। দাদা বৰ্তমান পানী দি এটা আছে নাই, বৰ্তমান চেছ হৈ গৈছে। আৰু ওচৰততো নাই, ব্যৱস্থা কৰিম আৰু। এতিয়া বহুত আমাৰ বজন যাত্ৰী আছে আৰু বহুত দূৰলৈ যাবলগীয়া আছে। ইয়ালৈকে আমাৰ দৰ্শকসকল আহিছিলে। এইটোৱে হয় এই মন্দিৰটো, এইটোৱে। ইয়ালৈ আছে মন্দিৰ। অলপ জুম কৰি দেখাই দিছোঁ, আপোনালোকক সোমাব নিদিয়ে বৰ্তমান। এইফালে আমাৰ ছাৰে বহি আছে। সোমাই আহিলোঁ এইটো মন্দিৰ। ইয়ালৈকে আহিছে আমাৰ ভক্তসকল। চব কি ধুনীয়া সুন্দৰ পৰিৱেশ। আহি পাই গ'লো সেই তিনিচুকীয়াৰ সেই মন্দিৰটো, শিৱ মন্দিৰটো। তাত এনেকৈ পানী ঢালিবলৈ লাইন পাতি আছে চব। হাতত পানী লৈ যিটো ঢলাৰ পৰা উঠাই নিছিলে, আৰু ইয়াত পানী ঢালি আছে। ইয়াত ঢালিবলৈ তেওঁলোকে 32 কিলোমিটাৰ খোজকাঢ়ি আহিছে, ঢলাৰ পৰা তিনিচুকীয়ালৈকে ঢালি আছে। ইমানেই আছিল আজি।